10 আছে 10টা দিব ভিডিঅ' এইফালে যাব পাৰিনে ভয়ংকৰ জাজ কৰি দিছে কি হ'ল না না মোবাইল ৰেড স্নেকৰ নিচিনা ন হোৱাইট হোৱাইট ফেটি হাফ হা নাই বঢ়িয়া এই দিয়া খুব দিয়ক নহয় নহয় এক ছেকেণ্ড ৰ'ব ধৰিছোঁ বেছি টাইম নালাগে ধৰক ধৰিছে কি হ'ল এটা ৰেড স্নেক হয় ইণ্ডিয়ান ৰেড স্নেক পুৰা কাছ সিফালে লৈ নাহিলে বিষাক্ত নহয় এটা অবিষাক্ত সাপ হয় খংটো জাষ্ট অকণ বেছি মানে অবিষাক্ত ভাৱ ৰেড স্নেক বুলি কয় মচুৰা গুম আমাৰ অসমীয়া ভাষাত হা ই বাৰীত থাকিলে ভাল হয় ই যদি থাকে আমাৰ ঘৰত বহুতখিনি উপকাৰ হয় মানে ধৰি লওক আমাৰ ঘৰৰ নিগনিখিনি বা এন্দুৰখিনি খায় এই বহুতখিনি আমাৰ উপকাৰ কৰে আৰু এইডাল সাপ থাকিলে বেলেগ সাপ নাই যিহেতু বাৰী ৰখীয়া বুলি কয় এই ষ্টিকডাল নহয় এতিয়া আপোনালোকে কি কৰিব এইডাল আচলতে আমি এইটো এই মাথাটো ধৰি লওঁ ওচৰতে এৰি দিব লাগিব কাৰণ এইডাল অবিষাক্ত সাপ আমিতো বাহিৰলৈ লৈ যাব নোৱাৰোঁ যিহেতু ইয়াত মানে বসতি বহুত মানে ঘৰ বহুত আছে সেইকাৰণে আমি অকণমান আঁতৰত নিব বিশ্বজিৎ দা মুখত ধৰি ল'ব পৰা যায় নে হেডকেছ চলে